মই আপোনাৰ প্ৰেমত পৰিছোঁ হয়তো। মই আপোনাৰ প্ৰেমত পৰিছোঁ হয়তো। আপোনাৰ দুচকুৰে চাব খোজোঁ মোৰ সেউজীয়া কলিজা। বৰ দীঘলীয়া হ'ব দেখোন। নে চিধা চিধিকৈ কৈ দিম আপোনাক ভাল পাওঁ, আপুনি মোক ভাল পায়নে? পিছে আপুনি বা কি ভাবে? লাজ নাইকিয়া নীলাজ ছোৱালী এজনীৰ প্ৰেম নিবেদনত আপুনি বাৰু হেৰুৱাই পেলাব নেকি ছোৱালীজনীক ভাল লগাৰ উৎসাহ? ভাল পাম বুলি ভাবি থাকোঁতে আপুনি বাৰু কনফিউজ হৈ পৰিব নেকি ছোৱালীজনীৰ চৰিত্ৰক লৈ? অথবা আপুনি ক'ব নেকি কোনোবা ৰশ্মি, প্ৰাৰ্থনা অথবা ইলোৰাহে আপোনাৰ প্ৰেয়সী? অনিশ্চয়তা, কেৱল অনিশ্চয়তা। তথাপি আপোনাক ক'বই লাগিব, বুকুখনত ভাৰটো বৰ গধুৰ হৈ আহিছে। যি কি নহওক, প্ৰথম প্ৰেমৰ নিভাঁজ অনুভূতিকণ আপোনাক চুই চাবলৈ দি অন্তত মই সুখী হ'ম। উত্তৰ যিয়ে নহওক, এনেকুৱাওতো হ'ব পাৰে আপুনি সুখী, মই সুখী আৰু সময়